खुलुमबाय स्टुडिअ दं आंकिलिकां ब्रह्म रुंसारि कमल भूषण बर'नि मुङै खुंजानाय बाक्सा जिल्ला सुपार डिभिजन लीग जोलुर गेलेनाय बादायलायनाया सोलिगासिनो दं। बाक्सा जिल्ला स्पर्ट्स एसोसिएशननि बानजायनायाव रुंसारि कमल भूषण बर'नि मुङै खुंजानाय जोलुर गेलेनाय बादायलायनाया सोलिगासिनो दं। मख'नो गोनांदि रुंसारि कमल भूषण बर'नि थाखुलिया थांना थानाय समाव जफादं हालामनि बिसारपुरावमोन आरो बिथाङा थांना थानाय समाव बाक्सा जिल्ला गेलेमु मावख'आरि जाना थानाय समाव बिथांनि सिमाङा बाक्सा जिल्ला स्पर्ट्स एसोसिएशननि बानजायनायाव बिसारपुर जफादं जार्मान स्पर्ट्स क्लाबनि गेलेथिलियाव खेबसेब्लाबो जोलुर गेलेनाय बादायलायनाय होनायमोन आरो बिथांनि सिमांखौनो मोगथां महर होनो थाखाय बिथांनि गामि सेरनि जफादं जार्मान स्पर्ट्स क्लाबनि गेलेग्रा फोथाराव बे बोसोरनि जोलुर गेलेनाय बादायलायनायखौ बाक्सा जिल्ला स्पर्ट्स एसोसिएशना 10 आरो 11 सेप्तेम्बर खालाराव साननैनि हाबाफारि लानानै खुंफुंनो थि खालामो। मख'नो गोनांदि दिनैनि बे गोख्रों गेलेनाय बादायलायनाया जालागाव स्पर्ट्स एकाडेमि आरो बरमा इउनाइटेड एफसीनि गेजेराव जानानै थाङो आरो जालागाव स्पर्ट्स एकाडेमिया बरमा इउनाइटेड एफसीखौ 4 गल सोना फेजेननानै देरहासार जानो हायो। प्रथमते आपनालोকক धन्यवाद दिसु। মই বৰ সন্তুষ্ট মানে জীৱনত তেওঁ যি বিচাৰিছিল মানে জিয়া খালত তেওঁ এই বস্তু নাপালেও মানে স্বৰ্গীয় হোৱাৰ পিছত তেওঁ হিখিনি পাবলৈ সক্ষম হৈছে। মাত্ৰ আমাৰ হে বাক্সা জিলা স্পৰ্টছ এছ'চিয়েশ্যনৰ কষ্টৰ যোগেদি সেইকাৰণে মই বাক্সা জিলা স্পৰ্টছ এছ'চিয়েশ্যনক বহুত ধন্যবাদ দিছোঁ মোৰ ফালৰ পৰা আৰু আমাৰ পৰিয়ালৰ ফালৰ পৰাও বহুত ধন্যবাদ জনাইছোঁ। সকলৰ কষ্টৰ যোগেদি সেইখিনি সন্মান পাবলৈ মই সক্ষম হৈছোঁ। মই ব্যক্তিগতভাৱে মই সেইটোৱে অলপ বিচৰাটো মোৰ কিবা নহয়, তথাপি মানে অলপমান সাহায্য মানে উঠি অহা ল'ৰা ছোৱালীবিলাকে যাতে এই খেলৰ পৰা কিবা পায় উৎসাহ পায় সেইকাৰণে মই কিছুমান মানে প্লেয়াৰসকলৰ দুখীয়া প্লেয়াৰ আছে আমাৰ তেওঁলোকক যাতে এনেকৈ অলপ চলপ কিবা এটা বল যিকোনো খেলৰ সামগ্ৰী যাতে ইভেন্ট হিচাপে তেওঁলোকে পাবলৈ সক্ষম হয় যথাযোগ্যভাৱে তাকে মই চৰকাৰৰ ফালৰ মই অনুৰোধ কৰিবলৈ বিচাৰোঁ। কাৰণ ইয়াত আমাৰ গাঁৱৰ পৰা বহুত দুখীয়া ল'ৰা ছোৱালী এনেকুৱা ধুনীয়াকৈ খেলিব জনা আছে, খুব ভাল ইভেন্ট খেলিব জনা আছে। সেইকাৰণে মই তাকে মানে চৰকাৰৰ ওচৰত এইটো অনুৰোধ কৰিছোঁ। এতিয়াতো স্বৰ্গীয় কমল ভূষণ বৰা মোৰ স্বামী, এখেতেতো বৰ ভাল খেলুৱৈ আছিল। আচলতে তেওঁ ছুইমিং প্লেয়াৰ আছিলে, তেওঁ ব্ৰহ্মপুত্ৰ পাৰ হৈছিলে আগতে সাঁতুৰি। তেওঁৰ বেষ্ট ফ্ৰেণ্ড আছিলে এলবিছ আলী হাজৰিকা। এখেতৰ লগত একেলগে তেওঁলোকে কটনত 1962 একেলগে কটনত পঢ়িছিলে, দুয়ো একেলগে সাঁতুৰিছিলে। তাৰ হবিয়ে সেইটোৱে আছিল আৰু মানে গাঁৱৰ পৰা এখেতে 1978 আলাকাপা কলেজৰ পৰা BEd কৰি অহাৰ পিছত মানে গাঁৱলৈকে তেওঁ ফিজিকেল ইনষ্ট্ৰাক্টৰ হিচাপে হাইস্কুলত তেওঁ যোগদান কৰিলে। তেতিয়াৰ পৰা তেখেতে মানে গাঁৱৰ ল'ৰা ছোৱালীবিলাকক বিশ্বৰ দৰবাৰত কেনেকৈ লৈ যাব পাৰোঁ তেখেতে সেই চেষ্টা কৰি আছিলে, তেওঁ বহুত চেষ্টা কৰিছিল। আজিৰ দিনটোত মই মোৰ অন্তৰৰ ফালৰ পৰা তেওঁ বিচাৰিছোঁ তেওঁ যাতে য'তে নাথাকক কিয় তেওঁ যাতে সন্তুষ্টি লাভ কৰে। ইমান যে কষ্ট কৰাৰ পিছত এইখিনি সন্মান পাবলৈ সক্ষম হৈছে, তেখেতে য'তে নাথাকক কিয় তেওঁ যাতে সন্তুষ্টি লাভ কৰে তাকে মই বিচাৰোঁ। বড়োৰ আজি যেহেতু ক্লাব লীগ SMS CMS চিষ্টেমত আমি খেলখন চলাইছোঁ। এইখন ছুপাৰ লীগ ডিভিজন হয়। প্ৰথমবাৰৰ কাৰণে এইটো IFAৰ মানে হেৰিত আণ্ডাৰত আমি সেইখন খেল অনুষ্ঠিত কৰিছোঁ আৰু সেইখন খেল আমি কমল ভূষণ
বড় ডাঙৰীয়াৰ নামত নামাকৰণ কৰিছোঁ কাৰণ সেইকাৰণে আমি এখেতক এই সুপাৰ লীগ ডিভিজনখন নামাকৰণ কৰা হৈছে যে এখেতৰ নামক যাতে আমি এখেতৰ স্মৃতিক ৰাখিব পাৰোঁ কাৰণ এখেতৰ নেতৃত্বতে আমাৰ প্ৰথমে বাক্সা জিলা ক্ৰীড়া সন্থা গঠন কৰা হৈছিল আজি 20 বছৰ আগত 2004 চন আছিলে তেতিয়া আমি বাক্সা জিলাখন গঠন কৰিছোঁ এখেতৰ বহু প্ৰচেষ্টাৰ মাজত আমাৰ জিলাখন গঠন হৈছিল এই সময়ত তেনেকুৱা বাক্সা হিচাপে আমি গঠন কৰা হৈছিল হালবাৰী আৰু তামোলপুৰ সকলোক লৈ সামৰি পেলাইহে বাক্সা জিলা ক্ৰীড়া সন্থা হৈছিল এখেতৰ নেতৃত্বত বহুতখিনি আমি ভাল ফল পাবলৈ সক্ষম হৈছোঁ বাক্সাৰ সুনাম আছে নেশ্যনেল ষ্টেট প্লেয়াৰ যথেষ্ট আমি পাবলৈ সক্ষম হৈছোঁ আৰু আজিৰ দিনত ক'ব গ'লে যোৱাবাৰ যিবোৰ ৰিক্ৰুইটমেণ্ট কামাণ্ডো ৰিক্ৰুইটমেণ্ট বেটেলিয়ন বা ৰেলৱে অন্যান্য পেৰামিলিটাৰী আৰ্মি এইবিলাক 150জনমান এই বছৰতে আমাৰ জিলাৰ পৰা মানে চাকৰি পাবলৈ সক্ষম হৈছোঁ চাকৰি পোৱাৰ উদ্দেশ্যৰে নহয় যে আমি যাতে ইয়াত খেলুৱৈসকলক ফুটবলৰ লগতে এভৰি ইভেণ্ট গোটেইখিনি ইভেণ্টক আমি আগবঢ়াই নিবলৈ সক্ষম হৈছোঁ মহিলা ফুটবল হওক কাবাডী হওক ভলী হওক যিমানবোৰ খেল আমি আগবঢ়াই নিবলৈ সক্ষম হৈছোঁ আমি এখেতৰ আজি এই নিজৰ গাঁও আমাৰ বিচাৰপুৰ এখেতৰ নিজৰ কমল গোচন ডাঙৰীয়া ঘৰ যিটো ফেমিলিয়ে ইয়াত খেল হোৱাটো বিচাৰিছিলে আমি সেইকাৰণে ইয়াত দুখন খেল অনুষ্ঠিত কৰাৰ কাৰণে হাতত লৈছোঁ আজি আৰু কালি ইয়াত অনুষ্ঠিত হ'ব আৰু ইয়াৰ ফাইনেল বৰিমাখা জাউলীয়া দেৱান পথাৰত অনুষ্ঠিত হ'ব ইউনাইটেড ক্লাব স্পৰ্টছ ক্লাব বৰ্মা আৰু ইফালে গলাগাঁও স্পৰ্টছ একাডেমি তাৰ মাজত অনুষ্ঠিত হৈছে